হেল্ল' এভৰিৱান, গুড ইভিনিং। মাতটো শুনি চাগে গম পাইছে, মানে অলপ চৰ্দি হৈ আছে, সেইবাবে মাতটো এনেকৈ ওলাইছে। আৰু এইফালে এয়া বেপাৰী আহিছিলে, নাৰিকল এয়া অলপমান বিক্ৰী কৰা হ'ল আজি। এইফালে এয়া দাব নাৰিকল এয়া দেখিছে নহয়, কেনেকৈ পাৰিছে ধুনীয়াকৈ একদম ৰছী লগাই। লাহেকৈ থোকাটো নমাই দিয়ে এজনে ওপৰৰ পৰা, আৰু তলত এজনে আৰামছে থৈ দিয়ে একদম। এইফালে এয়া পাৰি মেলি হৈ গ'ল। যোৱাবাৰ বহুত লাগিছিলে, এইবাৰ ইমান তেনেকৈ নাই, তথাপিও অলপমান বিক্ৰী কৰি দিলোঁ আৰু। ঘৰত যিহেতুকে নাখাওঁৱেই, এনেও চাবচোন ঘৰত থকা বস্তুটো খাবই মন নাযায়। লোকৰ ঘৰত দেখিলে কিন্তু একদম কিনি আনি হ'লেও মানে খোৱা হয় আৰু। ইফালে এয়া ইমানখিনি চফা কৰিলে, সকলো বহি আছোঁ আৰু ঘৰৰ। এইফালে এয়া পূৰা গন্তি কৰি আছে কিমান হ'ল। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। এইফালে এয়া গাড়ী পূৰা একদম ফুল, আৰু বেলেগৰ পৰা আনিছে বাৰু। এইফালে এয়া ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।